We are one. We are inseparable. We are one. মই বেলেগ বুলি ক'লে মোক খং উঠে। আমি অভিন্ন লামডিঙত সমন্বয়ৰ বাৰ্তা বিলালে জুবিন গাৰ্গে বিভেদকামী শক্তিক প্ৰত্যাহ্বান জনাই দেওবাৰে লামডিঙৰ সংগীতানুষ্ঠানত ভাগ ল'লে জুবিন গাৰ্গে সংগীতানুষ্ঠানৰ পূৰ্বেই বিতৰ্কই জোকাৰি যোৱা লামডিঙৰ মঞ্চতে জুবিন গাৰ্গে ক'লে অসমীয়া বাঙালীৰ সম্প্ৰীতিৰ কথা অসমত কাজিয়া নহয় অসমীয়া বাঙালী হিন্দু মুছলমানৰ জুবিন থকালৈকে কাজিয়া হ'বলৈ নিদিয়ে অসমীয়া বঙালীৰ অসমীয়া বঙালীলৈ হিন্দু মুছলিম লৈ অসমত অন্তত এতিয়ালৈকে একো উৎপাত হোৱা নাই তেনেকুৱা বেলেগ জেগাত হৈছে আমাৰ ইয়াত নহয় আৰু ইনফেক্ট মই থকালৈকে নহয় সংগীতানুষ্ঠানৰ মাজতে ফেচবুকৰ জৰিয়তে অপপ্ৰচাৰ চলোৱা দুষ্ট চক্ৰকো হাঁহিৰে প্ৰত্যুত্তৰ দিলে জুবিন গাৰ্গে আৰু কিছুমান মানুহে এই প্ৰগ্ৰামটো লৈ যি উৎপাত কৰিলে তাৰ কাৰণে মই আচলতে হাঁহি দিওঁ একো নাই I just smile it's nothing ধন্যবাদ দিবলৈ নাপাহৰিলে বিতৰ্কৰ মাজতো সংগীতানুষ্ঠান সফল কৰা লামডিঙৰ উদ্যোক্তা আৰু দৰ্শকক ইমান ইস্যু ইমান হুলস্থুলৰ পিছত যে আপোনালোকে ইমান ধুনীয়া এখন ফাংচন কৰিছে এটা নিজৰ কাৰণে হাত চাপৰি ইট মিন্স দ্যাট উই আৰ ওৱান উই আৰ ইনছেপাৰেবল উই আৰ ওৱান মই বেলেগ বুলি ক'লে মোক খং উঠে গীতৰ মাজতে ৰেলৰ উকি শুনি লামডিঙৰে জড়িত শৈশৱৰ স্মৃতি ৰোমন্থন কৰিলে জুবিন গাৰ্গে ক'লে জীৱনৰ প্ৰথমজন শিক্ষাগুৰুৰ কথাও আজিও এবাৰটো ট্ৰেইনৰ চাউণ্ডটো শুনিলোঁ চাউণ্ডটো শুনি মনত পৰিছে কথাটো থেংক ইউ ফৰ গিভিং so much of memories বৰাক ভেলী মোৰ জীৱনৰ মোৰ ফাৰ্ষ্ট গুৰুজন হৈছে ইয়াৰ কৰিমগঞ্জ ৰবীন বেনাৰ্জী মোৰ গুৰু ইজ ফ্ৰম হিয়াৰ so I'm a part of it লামডিঙৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট